শংকৰদেৱৰ ৰচিত কাব্যৰ সংখ্যা কিমান? শংকৰদেৱৰ ৰচিত কাব্যৰ সংখ্যা হ'ল 6খন। গুণমালা পুথিৰ আধাৰ গ্ৰন্থ কি? গুণমালা পুথিৰ আধাৰ গ্ৰন্থ হ'ল ভাগৱত। শংকৰদেৱৰ কীৰ্তনখনক কোনে এখন গ্ৰন্থৰ আকাৰ দিছিল? শংকৰদেৱৰ কীৰ্তনখনক গ্ৰন্থৰ আকাৰ দিছিল ৰামচৰণ ঠাকুৰে। ভক্তি ৰত্নাৱলী নামৰ সংস্কৃত গ্ৰন্থখন কোনে আনি দিছিল? ভক্তি ৰত্নাৱলী নামৰ সংস্কৃত গ্ৰন্থখন আনি দিছিল কণ্ঠভূষণে। শংকৰদেৱৰ জোৱাইকৰ নাম কি? শংকৰদেৱৰ জোৱাইকৰ নাম হৈছে হৰি ভূঞা। শংকৰদেৱে কেই প্ৰকাৰৰ ভটিমা প্ৰৱৰ্তন কৰিছিল? শংকৰদেৱে 3 প্ৰকাৰৰ ভটিমা প্ৰৱৰ্তন কৰিছিল। বৰগীতসমূহক কোনে নবেল নাম্বাৰছ আখ্যা দিছিল? বৰগীতসমূহক নবেল নাম্বাৰ আখ্যা দিছিল বাণীকণ্ঠ কাকতিয়ে। শংকৰদেৱে নাটকত ব্যৱহাৰ কৰা ভাষাটো কি? শংকৰদেৱে নাটকত ব্যৱহাৰ কৰা ভাষাটো হৈছে ব্ৰজৱালী। অসমীয়া নাট্য সাহিত্যৰ জনক কোন? অসমীয়া নাট্য সাহিত্যৰ জনক হৈছে শংকৰদেৱ। কুসুমমালা ছন্দ সজ্জাটো কিমান আখৰীয়া? কুসুমমালা ছন্দ সজ্জাটো 6 আখৰীয়া। ভটিমাসমূহ কি? ভটিমাসমূহ হৈছে প্ৰশান্তি বা গুণ গৰিমা প্ৰকাশক গীত। জগদীশ মিশ্ৰাই শংকৰদেৱক ক'ত ভাগৱত গ্ৰন্থখন প্ৰদান কৰিছিল? জগদীশ মিশ্ৰাই শংকৰদেৱক ভাগৱত গ্ৰন্থখন প্ৰদান কৰিছিল বৰদোৱাত। শংকৰদেৱ আৰু মাধৱদেৱৰ প্ৰথম মিলন ক'ত হৈছিল? শংকৰদেৱ আৰু মাধৱদেৱৰ প্ৰথম মিলন হৈছিল ধোৱাহাট বেলগুৰিত। বন্ধুসকল, চেনেলটো ছাবস্ক্ৰাইব কৰিব।